ওলকচু আচাৰ বনাবলৈ মই কেইটকা ওলকচু বইল কৰি লৈছোঁ। আৰু আচাৰত দিবলৈ মই এইখিনি ইনগ্ৰেডিয়েণ্টছ লৈছোঁ। পাঁচফোৰণ লৈছোঁ, হালধি গুড়ি, অলপমান ৰঙা জলকীয়া পাউডাৰ আৰু লৈছোঁ মই নিমখ। আৰু এইফালে মই লৈছোঁ অলপমান নহৰু দুফাল দুফাল কৰি লৈছোঁ আৰু এইখিনি পকা জলকীয়া। আৰু এতিয়া মই এই ওলকচুখিনি ভালকৈ চামুচ এখনেৰে ভাঙি ল'লোঁ। আৰু ইয়াৰ ওপৰতে মই এতিয়া গোটেই মছলাখিনি দিম আৰু আপোনালোকে চাই থাকিব। গোটেই মছলাখিনি মই ইয়াতে দি দিলোঁ আৰু ইয়াতে মই অলপমান মিঠাতেল গৰম কৰি আন্দাজ অনুযায়ী ইয়াতে ঢালি গোটেইখিনি মই সানি ল'ম। গোটেই মছলাখিনি মই ভালকৈ সানি ল'লোঁ আৰু ইয়াতে মই মোৰ আন্দাজ অনুযায়ী অলপমান মিঠাতেল গৰম কৰি ইয়াৰ ওপৰতে ঢালি মই আকৌ ভালকৈ সানি ল'ম। এতিয়া মই ইয়াতে অলপমান নেমু টেঙা চেপি দিছোঁ। টেঙাটো আপোনালোকে এটা হিচাপত দিব। মোৰ তেল নেমু দিয়া হৈ গ'ল ওলকচু আচাৰত। এতিয়া মই পূৰা কাঢ়া ৰ'দত অলপমান সময় দিম, দি পেলাই মই বটলত ভৰাই থ'ম। আৰু তাৰপাছত মোৰ ওলকচু আচাৰ ৰেডি হৈ যাব। আৰু মোৰ সকলো ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰলৈ মোৰ ৰিকুৱেষ্ট থাকিল, আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ প্লিজ 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 নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।